নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ৰাজশ্ৰী। মোৰ চেনেল আছামিজ গাৰ্ল আৰ্চিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি 10 তাৰিখ আৰু দুদিনৰ পাছত মাঘ বিহু আহি আছে। সকলোলৈকে আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা উল্লেখ যাচিছোঁ। বিহু মানেই ব্যস্ততা, ময়ো ব্যস্ত বাৰু, আপোনালোকো ব্যস্ত চাগে। তথাপিও ব্যস্ততাৰ মাজতে অলপমান সময় উলিয়াই ব্লগ এটা বনাব ট্ৰাই কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব চাগে। তেতিয়াহ'লে মোৰ ভিডিঅ'টো আগলৈকে চাই থাকিব। মই এতিয়া 10টা বাজিছে ৰাতিপুৱা। মই কাম বন কৰি ৰেডি হৈছোঁ গা পা ধুই পিঠা খুন্দিবলৈ যাবলৈ। যিহেতু আমাৰ ঘৰত ঢেঁকী নাই আৰু বিহু আহি আছে, বিহু মানে পিঠা নহ'লেতো নহ'ব। মাটো গ'লেই ৰাতিপুৱাতে, এতিয়া ময়ো যাওঁ ওচৰৰ বৰ্তা এজনৰ ঘৰত ঢেঁকী দিওঁগৈ, মাক অলপ সহায় কৰি দিওঁ আৰু। এতিয়া বহুত দেৰি হৈ গ'ল, ময়ো গৈ থাকোঁ পিঠা খুন্দিবলৈ। আপোনালোকৰ ভিডিঅ'টো চাই থাকিব। বেছি দেৰি কৰিলে মায়ে আহি মোক ঘৰতে দিবহি। তেতিয়াহ'লে ব'লক মোৰ লগত যাওঁ। এতিয়া যাওঁ পিঠা খুন্দি আহোঁগৈ। বৰ্তাৰ ঘৰত কিমান মানুহ আছে ঠিক নাই, লাইনেই পাতিব লাগিব। এই আমি পালোহি বৰ্তাহঁতৰ ঘৰ। এতিয়া আমি যাওঁ পিঠা খুন্দিমগৈ। মা ক'ত আছে জানো? অ' মা, মা হ'ল। বেছি দেৰি ঢেঁকী দিব লগা নহ'লে, যিহেতু আইতা এগৰাকীও আছিলে মাৰ লগত। মা আৰু আইতাজনীয়ে মিলি ঢেঁকী দিব। মোক চাউল ধুবলৈ পঠিয়াইছে সান্দহ চাউলৰ কাৰণে, তো ময়ো ভালেই পালোঁ। ব'লক মই চাউলখিনি ধুই লওঁ, তাৰপাছত আমি আকৌ লগ পাম। মই সান্দহ ভাজিবলৈ এতিয়া চাউলকেইটা ধুই লওঁ। বেছি সান্দহটো নালাগে, সেইকাৰণে অলপেই চাউল লৈছোঁ। মই চাউলখিনি ভালদৰে ধুই লওঁ, তাৰপাছত আকৌ লগ পাম। এয়া চাউলখিনি ধোৱা হৈ গৈছে। এতিয়া চাউলখিনি অলপ টাইম শুকাবলৈ থৈ দিওঁ। তাৰপাছত এইখিনি ভাজিব লাগিব, তাৰপাছত খুন্দিব লাগিব, তেতিয়াহে সান্দহ খাবলৈ পাম। সেইকাৰণে চাউলখিনি শুকাই লওক। মোৰ চাউল ধোৱা হৈ গ'ল। মায়ে মোক চাউল ধুব পঠাইছিলে। এতিয়া কিবা এটা খাই লওঁ, তাৰপাছত ভাজি বনাব আছে, ভাজি বনাই লওঁ। তাৰপাছত আপোনালোকক আকৌ লগ পাম। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো। মাজে মাজে অলপ চলপ ওলাম আৰু। ব'লক ভাজি বনাই লওঁ, মই কিবা এটা খাই লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। ঘৰতো এতিয়ালৈকে একো চব্জি বনোৱা নাই, তো ভাইটি ওলাই গৈছিলে, পাপাৰ লগত বজাৰ গৈছিলে, তো সি পৰঠা লৈ আহিছিলে। সেয়াকে খাইছোঁ এতিয়া। তাৰপাছত চব্জি বনাব লাগিব, মাৰতো খাবহি ন। তো মই খাই লওঁ, তাৰপিছত আকৌ লগ পাম। মোৰ ভাজি বনোৱা হৈ গ'ল। এতিয়া মই সান্দহ ভাজিম, তাৰপাছত সান্দহ খুন্দিব যাব লাগিব। তো ব'লক সান্দহ ভজা চাওঁ। সান্দহ ভজানো কি চাব আৰু, কথাটো কৈছোঁ মই। এতিয়া সান্দহ ভাজোঁগৈ, তাৰ কাৰণে মই খৰি লৈ যাওঁ ফালৰ পৰা।
মই সান্দহ ভাজি আছোঁ এতিয়া। মই গাঁৱতে ওলাব পাৰোঁ। পিঠা খুন্দিবলৈ আহিছোঁ। পিঠা খুন্দা হৈ গ'ল, সান্দহ খুন্দা হৈ গ'ল। তো সান্দহ খুন্দি আহি মই অলপ কাম বন কৰি এতিয়া ফ্ৰেছ হৈ ল'লোঁ। এতিয়া গধূলি 4:30 বাজিছে। এতিয়া মই হয়তো অলপ শুম, কাৰণ দেখাইছে মোক কিমান টোপনি ধৰা নিচিনা লাগিছে, কিমান ভাগৰুৱা নিচিনা লাগিছে। ভাগৰ লাগিছে যিহেতু কিমান কাম ওলাইছে। এতিয়া বিহু সময়ততো সকলোৰে ঘৰতো কাম ওলাই চাগে নহয়, কাম ওলাই বিহুৰ টাইমত। যিহেতু অসমীয়া মানুহ আৰু বিহুৰ সময়ত কাম নোলাব, কথাই নাই সেইটো। আজিতো খুব কম ওলাইছে। আজিতো পিঠা খুন্দা হৈছে, ঘৰ চাফা কৰা এইবোৰ কাম হৈছে। কাইলৈৰ পৰাতো পিঠা পনা বনোৱা সেইবোৰ কাম আছেই। তো কাইলৈৰ পৰা মই সদায় দি যাম আপোনালোকক বিহুটো কেনেকৈ আমি পালন কৰিছোঁ, কেনেকৈ কি বনালোঁ, কি পিঠা বনালোঁ, সকলো আপোনালোকৰ লগত দেখুৱাই যাম কাইলৈও। সদায় এটা নতুন ব্লগ মোৰ চেনেলত আপোনালোকে দেখিবলৈ পাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। মই নাজানো কেনেকৈ ব্লগ বনায়, তথাপিও বনাব চেষ্টা কৰিছোঁ। ক'ৰবাত যদি কিবা ভুল হৈছে আপোনালোকে শুধৰাই দিব আৰু জনাবচোন কেনেকৈ কি দিলে ভাল হয়। আজিলৈ তেতিয়াহ'লে ইমানতে শেষ কৰোঁ। কাইলৈ আকৌ লগ পাম। বাই বাই।